গাইজ, স্বাগতম জনাইছোঁ মইনা ভিডিঅ'লৈ আৰু আপোনালোকৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোকে আজি বহুত দিনৰ ভিতৰত এটা ভিডিঅ' দিম বুলি ভাবিছোঁ, যিহেতু আগৰ বহুত দিনৰ ভিডিঅ' হয়, মই এডিট কৰি থৈছিলোঁ, তথাপিও দিব পৰা নাছিলোঁ। আজিয়ে দিম বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি মই ভাবিলোঁ। আৰু এই ভিডিঅ'টি যদি আপোনালোকে ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'বোৰ শেষলৈকে চাই যাব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আমাৰ বাগানলৈ আমি আহি থাকোঁতে আমি জিৰাইছিলোঁ, আৰু এতিয়া আমাৰ বাগানত যিহেতু ভোট জলকীয়া আৰু পাণ কিবা কিবি আছে, তাকে আমি ছিঙিছিলোঁ আৰু এই পাণখিনি ছিঙা হৈ গ'ল। আৰু এতিয়া ভোট জলকীয়া ছিঙি আছোঁ, যিহেতু আমি যিহেতু লগাইছিলোঁ, নিজে লগোৱা বস্তু কেনেকৈ ছিঙিব পালে কেনেকৈ মনটো ভাল লাগে, সকলোৱে নিশ্চয় বুজি পাইছে এই অনুভৱটো। আৰু এইবোৰ জলকীয়াবোৰ ইমান গুটি লাগিছে আৰু দেখি বহুত ভাল লাগিছে। আৰু আপোনালোকেও যদি এনেকৈ লগোৱা নাই তেনেহ'লে লগাই চাবচোন। ভোট জলকীয়া বহুত গুটি লাগে আৰু ভোট জলকীয়া দামো বহুত, কিন্তু আমি যিহেতু বহুত দিনৰ ভিতৰত কেতিয়াবাহে যাওঁ, সেইকাৰণে জংঘল হৈ আছে, জেগাবোৰ ইমান চাফা কৰিব পৰা নাই। সময়বোৰ যিহেতু নিমিলে, যিহেতু মই অকলে যাবলৈ সম্ভৱ নহয় ইমান দূৰ আমাৰ বাগান, সেইকাৰণে যেতিয়া মোৰ মানুহজনে সময় পায় তেতিয়া আমি যাওঁ। সেইকাৰণে যোৱা সময়তে আমি এইবোৰ চাফা কৰোঁ আৰু লগতে এই জলকীয়াবোৰ পকিলে আমি ছিঙি আনোঁ। আৰু কেতিয়াবা জলকীয়াবোৰ পকি সৰি যায়। আৰু এয়া এক টিফিন হৈ গ'ল, ৰাহক হৈ গ'ল। আৰু আজি ভিডিঅ'টো এইখিনি থাকিল, সকলোকে চাব বহুত ধন্যবাদ আৰু তাৰ ভিডিঅ' লগ পাম, তেনেহ'লে বাই বাই।